সন্মান জনাই অসম চৰকাৰে সমস্যাটো সমাধান কৰিব লাগিব। সেইটো মূল কথা। আৰু এটা কথা মই আপোনাক কৈ থব খোজো, সেইটো হ'ল যে সীমা অঞ্চলৰ সীমান্ত অঞ্চলৰ উন্নয়ন। আমাৰ এতিয়া দেখিছোঁ যে আমি বাকীবোৰ ঠাইত বাকীবোৰ ৰাজ্যই উত্তৰ পূৰ্বাঞ্চলৰ নিজৰ সীমাটোৰ উন্নয়ন কৰে, ৰাস্তা ঘাট বনায়, তাতে শিক্ষানুষ্ঠান পাতে, চিকিৎসালয় পাতে, যোগাযোগৰ ব্যৱস্থা ভাল কৰি দিয়ে, বিদ্যুতৰ যোগাযোগ কৰে, প্ৰশাসনিক এটা কেন্দ্ৰ তাত স্থাপন কৰে, এইবোৰ কাম কৰে। কিন্তু আমি দেখিছোঁ আমাৰ অসমৰ ফালৰ যিখিনি সীমান্ত অঞ্চল, সেই উন্নয়নৰ ব্যৱস্থাটো অসম চৰকাৰে লোৱা নাই, কোনো চৰকাৰে লোৱা নাই। গতিকে আমি বিচাৰোঁ যে আমাৰ সীমান্ত অঞ্চলৰ যোগাযোগ ব্যৱস্থা ভাল, ৰাস্তা ঘাট ভাল কৰিব লাগে, শিক্ষানুষ্ঠান পাতিব লাগে, চিকিৎসালয় পাতিব লাগে, বিদ্যুৎ যোগান দিব লাগে, আৰু প্ৰশাসনিক কেন্দ্ৰ পাতিব লাগে, এডমিনিষ্ট্ৰেটিভ চেণ্টাৰ পাতিব লাগে, যাতে ৰাইজৰ যোগাযোগ হয়, ৰাইজে যাতে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে যাতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া নহয়, শংকাত যাতে জীৱন যাপন কৰিবলগীয়া নহয়, যাতে আশ্বস্ত হৈ যাতে জীৱন যাপন কৰিবলগীয়া হয়, কৰিব পাৰে, তেনে ব্যৱস্থা কৰাটো কিন্তু অসম চৰকাৰ দৰকাৰ। বৰ্ডাৰ ডেভেলপমেণ্ট, সীমান্ত উন্নয়নটো খুব ক্ষিপ্ৰতাৰে কৰিবলৈ বিশেষ ব্যৱস্থা ল'ব লাগে অসম চৰকাৰে, যাতে সীমান্ত অঞ্চলত যাতে সকলো ধৰণৰ উন্নয়ন ইয়াত কৰিব পাৰে। এতিয়া আমিতো যিটো ৰাস্তাত আহিছোঁ, এইটো সাংঘাতিক ভয়ংকৰ ৰাস্তা। উন্নয়ন কৰিব লাগে। উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ৰাজ্যই নিজৰ সীমান্তটো খুব উন্নয়ন কৰে, ৰাস্তা ঘাট নিৰ্মাণ কৰে। আমি বিচাৰিছোঁ আমাৰ সীমান্তত ৰাস্তা ঘাট নিৰ্মাণ হ'ব লাগে, ইয়াত চিকিৎসালয় নিৰ্মাণ হ'ব লাগে, ইয়াত শিক্ষানুষ্ঠান স্থাপন হ'ব লাগে, বিদ্যুৎ যোগান হ'ব লাগে, আৰু প্ৰশাসনিক কেন্দ্ৰ ইয়াত স্থাপন হ'ব লাগে। ৰাইজে যাতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া নহয়, ৰাইজে যাতে শংকামুক্তভাৱে জীৱন যাপন কৰিব পাৰে, তেনে ব্যৱস্থা ফলপ্ৰসূভাৱে কৰাটো হ'ল অসম চৰকাৰৰ দায়িত্ব। আৰু যিটো ৰাস্তাত আহিলেতো সাংঘাতিক ৰাস্তা, এইটো ৰাস্তা নহয়েই।